মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিতে আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ 4 নম্বৰ চেপ্টাৰটোৰ প্ৰশ্ন উত্তৰকেইটা। 4 নম্বৰ চেপ্টাৰটোৰ নাম হৈছে পোহৰৰ সৈতে ধেমালি, ছাঁ আৰু প্ৰতিফলন। ঠিক আছে, ইংৰাজীত দিছে ফান উইথ লাইট, শ্বেডো এণ্ড ৰিফ্লেকশ্যন। ঠিক আছে, চেপ্টাৰটো ধুনীয়াকৈ তোমালোকে পঢ়িবা, বহুত এটা ইণ্টাৰেষ্টিং চেপ্টাৰ হয়। ঠিক আছে, তো চেপ্টাৰ পঢ়ি ল'বা, ধুনীয়াকৈ পঢ়ি বুজি ল'বা, তেনেহ'লে প্ৰশ্ন উত্তৰবিলাক তোমালোকে সহজতে মনত ৰাখিব পাৰিবা আৰু বুজি পাবা। ঠিক আছে, চেপ্টাৰ পঢ়াৰ পিছত তোমালোকে এইখিনি পঢ়িবা, সেয়া তোমালোকক দিছে তোমালোকে কি শিকিলা, তাৰমানে গোটেই চেপ্টাৰটো পঢ়ি তোমালোকে কি শিকিছা সেইখিনি তোমালোকক এড দি দিছে। ঠিক আছে, গতিকে এইখিনি পঢ়ি তোমালোকে মনত ৰখাবলৈ চেষ্টা কৰিবা। ঠিক আছে, তাৰমানে এইখিনি যদি তোমালোকে এবাৰ পঢ়া তেনেহ'লে গোটেই চেপ্টাৰটো ৰিভাইজ হৈ যাব। ঠিক আছে, তাৰমানে গোটেই চেপ্টাৰটো তোমালোকৰ মনত পৰি যাব, গতিকে এইখিনি তোমালোকে পঢ়িবা। ঠিক আছে, এতিয়া ব'লা অনুশীলনী দিয়া প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰা আৰম্ভ কৰি দিওঁ। ঠিক আছে, তোমালোকৰ কাৰণে এই যে তোমালোকক প্ৰশ্নবিলাক দিছে, এই যে প্ৰশ্নবিলাক দিছে চোৱা, এই গোটেইকেইটা প্ৰশ্নৰ দুটাকৈ উত্তৰ মই লিখি থৈছোঁ, মই তোমালোকক দেখাই দিম। এটা উত্তৰ অলপ ডাঙৰ হয় আৰু এটা একেবাৰে সৰু হয়। ঠিক আছে, যাৰ যোনটো লাগে লিখি ল'বা, যোনে যোনে ডাঙৰটো লিখি ভাল পোৱা ডাঙৰটো লিখি ল'বা, আৰু যোনে যোনে সৰুটো লিখি ভাল পোৱা সৰুটো লিখি ল'বা। ঠিক আছে, তো ছাত্ৰ ছাত্ৰীসকল ব'লা ইয়াৰ পৰা প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰা আৰম্ভ কৰি দিওঁ, আৰু তোমালোকক মই ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে কিন্তু প্ৰশ্ন উত্তৰবিলাক দেখাই দিম আৰু বুজাই দিম। ঠিক আছে, চোৱা, তলৰ কোনটো পোহৰৰ কৃত্ৰিম উৎস? কৃত্ৰিম উৎস মানে কি? কৃত্ৰিম উৎস মানে মানৱ সৃষ্ট উৎস। ঠিক আছে, সূৰ্য প্ৰাকৃতিক উৎস হয় পোহৰৰ। ঠিক আছে, জোনাকী পৰুৱা পোহৰৰ প্ৰাকৃতিক উৎস হয়, জেলি মাছ পোহৰৰ প্ৰাকৃতিক উৎস হয়। ঠিক আছে, বৈদ্যুতিক বাল্ব কিন্তু পোহৰৰ প্ৰাকৃতিক উৎস নহয়, কাৰণ বৈদ্যুতিক বাল্ব মানুহে নিজে বনাই লৈছে ন, অৰ্থাৎ ডিটো শুদ্ধ হয়। তোমালোকে ডি বিটটো ধুনীয়াকৈ পূৰ কৰি দিবা, হ'ব। তাৰপিছত চোৱা, ছাঁৰ গঠনৰ বাবে তলৰ কোনটো উপাদান প্ৰয়োজনীয় নহয়? ছাঁৰ গঠনৰ বাবে তলৰ কোনটো উপাদান প্ৰয়োজনীয় নহয়? ইয়াত 4টা বস্তুৰ নাম দিছে, পদাৰ্থ, লক্ষ্য বস্তু, পোহৰ। ঠিক আছে, পোহৰ যেতিয়া লক্ষ্য বস্তুত পৰে তেতিয়া পৰ্দাত কি হয়? ছাঁৰ গঠন হয়। ঠিক আছে, ইয়াত বস্তু ৰঙৰ কোনো দৰকাৰ নাই। ঠিক আছে, বস্তুৰ ৰং লাগিলে যিকোনো ৰঙৰ হওক, লাগিলে ৰঙা হওক, লাগিলে নীলা হওক, লাগিলে ক'লা হওক, লাগিলে বগা হওক, ছাঁৰ গঠনত ইয়াৰ কোনো ভূমিকা নাই, বস্তুৰ ৰঙৰ কোনো ভূমিকা নাই। ঠিক আছে, আৰু ছাঁৰ ৰং সদায় কি হ'ব? ব্লেক হ'ব। ঠিক আছে, ক'লা কালাৰৰ হ'ব। অ'কে, গতিকে চিটো শুদ্ধ হয়, তোমালোকে চি বিটোতো ধুনীয়াকৈ পূৰাই দিবা এইদৰে, হ'ব, এইদৰে ধুনীয়াকৈ তোমালোকে পূৰ কৰি দিবা। ঠিক আছে, তাৰপিছত চোৱা, ছাঁৰ ৰং হৈছে, মই অলৰেডি তোমালোকক কৈছোঁ যে ছাঁৰ ৰং কি হয়? ক'লা হয় বা ব্লেক হয় ন। তো ইয়াত দিছে সদায় ক'লা আৰু বগা, কেৱল বগা, লক্ষ্য বস্তুৰ সৈতে একে। তো তোমালোকে কি লিখিব লাগিব? কেৱল ক'লা, অৰ্থাৎ অলৱেজ ব্লেক। ঠিক আছে, তোমালোকে ছাঁটো চাই ছাঁৰ ৰং কেনেকুৱা হয়? সদায় ক'লা ৰঙৰ হয়। যেনেকৈ নেকি তোমালোকে ইয়াত চোৱা, এই যে কলমটো দেখিছা, কলমটো ছাঁ পৰিছে চোৱা কিতাপত, মানে তো ছাঁৰ ৰংটো কেনেকুৱা চোৱাচোন, ছাঁৰ ৰংটো ব্লেক কালাৰৰ হয়। ঠিক আছে, ছাঁৰ ৰং সদায় ব্লেক কালাৰৰ। অ'কে, তো এইকেইটা তোমালোকে এবাৰ হেৰি কৰা, তোমালোকে এইটো পূৰাই দিবা। ঠিক আছে, এই বি বিটটো ধুনীয়াকৈ পূৰাই দিবা তোমালোকে, হ'ব। এতিয়া তোমালোকে এইকেইটা এবাৰ ইংলিছত চাই লোৱা। ঠিক আছে, 1 নম্বৰৰ 1ৰ ডিটো শুদ্ধ হয়, তোমালোকে ডি বিটটো এনেকৈ পূৰাই দিবা। তাৰপিছত 1 নম্বৰৰ 2ৰ চিটো শুদ্ধ হয়, চি বিটটো পূৰাই দিবা। ঠিক আছে, 3ত বিটো শুদ্ধ হয়, অনলি ব্লেক, তো বিটো তোমালোকে পূৰ কৰি দিবা। ঠিক আছে, অ'কে, তো ব'লা পৰৱৰ্তী পেজত কি আছে চাওঁ। ইয়াতো তোমালোকক আৰু দুটা MCQ দিছে, তো এইবিলাক ব'লা চাওঁ। চোৱা কি কৈছে, তলৰ কোনবিধ পদাৰ্থৰ মাজেৰে আমি দেখা পাব পাৰোঁ? চোৱা, এটুকুৰা লোৰ মাজেৰে আমি দেখা পাব পাৰোঁনে? নোৱাৰোঁ। এটুকুৰা কাঠেৰ মাজেৰে আমি দেখা পাব পাৰোঁনে? নোৱাৰোঁ। এখন ডাঠ কিতাপৰ মাজেৰে আমি দেখিব পাৰোঁনে? নোৱাৰোঁ। কিন্তু স্বচ্ছ কাঁচৰ গিলাচৰ মাজেৰে আমি চাব পাৰোঁ। ঠিক আছে, গতিকে এচিটো শুদ্ধ হৈ যাব। ঠিক আছে, অ'কে, তো চিৰ ভিতৰতো তোমালোকে এইদৰে পূৰাই দিবা, হ'ব। পাছত দিছে, সীমাই এখন সমতল দাপোনৰ পৰা 3 মিটাৰ দূৰৈত আছে। যদি তাই দাপোনৰ পিনে কেইখোজমান আগবাঢ়ে তেন্তে দাপোনত প্ৰতিবিম্বৰ আকাৰ কি পৰিৱৰ্তন হ'ব? প্ৰতিবিম্বৰ আকাৰ একেই থাকিব, কিন্তু সীমাৰ এনেকুৱা লাগিব যে প্ৰতিবিম্বৰ আকাৰ ডাঙৰ হৈ গৈছে, কাৰণ তাই যিহেতু ওচৰৰ পৰা দেখিব, সেইকাৰণে তাইৰ এনেকুৱা অনুভৱ হ'ব যে প্ৰতিবিম্বটোৰ আকাৰ ডাঙৰ হৈ গৈছে, কিন্তু প্ৰকৃততে প্ৰতিবিম্বৰ আকাৰ ডাঙৰ নহয়। ঠিক আছে, মানে সীমা যিমান প্ৰতিবিম্বৰ আকাৰো সিমানেই হ'ব সমতল দাপোনত। ঠিক আছে, গতিকে চিটো শুদ্ধ হয়। অ'কে,
তোমালোকে C2 পুৰ কৰি দিবা ঠিক আছে ওকে তাৰ পিছত তোমালোকে ইংলিছত যোনে লিখি আছিল এইটো তোমালোকে ধুনিয়াকৈ পুৰ কৰি দিবা ঠিক আছে 4 ৰ C2 শুদ্ধ হয় আৰু 5 ৰ C2 শুদ্ধ হয় ঠিক আছে দুটো C2 শুদ্ধ হয় গতিকে C বিটবিলাক তোমালোকে এইটো বলাই দিবা ঠিক আছে ওকে ষ্টুডেন্টস এতিয়া 2 নম্বৰত চোৱা হেতু তোমালোকক দিছে খালটিয়ে পুৰ কৰা এই খালটিবিলাক পুৰ কৰিব লাগে চোৱাচোন সাৰ কোনো দেশ নাই সাৰ কোনো ৰং নাই হনে এটো তোমালোকে ৰং বুলি লিখিবা ঠিক আছে পিন হোল ক্যামেৰাই দেশ প্ৰতিবিম্ব গঠন কৰে তোমালোকে কেতিয়াবা পিন হোল ক্যামেৰা দেখিছানে মই স্ক্ৰিনত দি দিছো তাৰ পৰা তোমালোকে চাব পাৰা ঠিক আছে পিন হোল ক্যামেৰা কি কৰে মানে ৰিয়েল আৰু উলুটা প্ৰতিবিম্ব গঠন কৰে ঠিক আছে ইয়াত হ'ব উলুটা পিন হোল ক্যামেৰাই উলুটা প্ৰতিবিম্ব গঠন কৰে তাৰ পিছত দিছে ৰাবাৰ দেশ কিন্তু কাজ দেশ ৰাবাৰ অস্বচ্ছ কিন্তু কাজ স্বচ্ছ এটা তোমালোকে লিখিবা ৰাবাৰ অস্বচ্ছ কিন্তু কাজ স্বচ্ছ ঠিক আছে এটো ধুনিয়াকৈ তোমালোকে লিখিবা তাৰ পিছত আছে যেতিয়া আমি দাপোনত চাও বাও হাতখন হুহাত যেন দেখা যায় এনে পৰিঘটনাক দেশ বুলি কোৱা হয় কি বুলি কোৱা হয় এনে পৰিঘটনাক পাৰ্শ্বীয় বিলুমন বুলি কোৱা হয় কি বুলি কোৱা হয় পাৰ্শ্বীয় বিলুমন ওকে তোমালোকে এটো ধুনিয়াকৈ লিখিব লাগিব বিলুমন ইয়াত দন্তন্নটা বহিব ঠিক আছে বিলুমন পাৰ্শ্বীয় বিলুমন বুলি কোৱা হয় হ'ব তোমালোকৰ কাৰণে মই লিখি থৈছিলো আগতীয়াকৈ তোমালোকে এড্ৰেছ চাইছে লিখি লবা ঠিক আছে এড্ৰেছ ধুনিয়াকৈ চাইছে লিখি লবা ঠিক আছে এক নম্বৰটোত বহিব ৰং ইয়াত বহিব উলুটা ইয়াত বহিব অস্বচ্ছ ইয়াত বহিব স্বচ্ছ ইয়াত বহিব পাৰ্শ্বীয় বিলুমন ঠিক আছে আৰু ইংলিছত তোমালোকে জনে লিখি আছিল ঠিক আছে তোমালোকে ইয়াত লিখিব লাগিব কালাৰ ঠিক আছে ইয়াত তোমালোকে কালাৰ বুলি লিখিব লাগিব ওকে শ্যাডো হ্যাজ নো কালাৰ ইয়াত তোমালোকে লিখিবা ইনভাৰ্টেড অৰ্থাৎ উলুটা ইয়াত লিখিবা অপেক ইয়াত লিখিবা ট্ৰান্সপাৰেন্ট ইয়াত লিখিবা লেটাৰেল ইনভাৰ্সন ঠিক আছে তোমালোকৰ কাৰণে মই আগতীয়াকৈ লিখি থৈছিলো তোমালোকে এডৰে লিখি দিবা ঠিক আছে এক নম্বৰটোত বহিব কালাৰ দুই নম্বৰটোত বহিব ইনভাৰ্টেড তিন নম্বৰৰ প্ৰথমটোত বহিব অপেক আৰু পিছৰটোত বহিব ট্ৰান্সপাৰেন্ট ঠিক আছে তাৰ পিছত চাৰি নম্বৰটোত বহিব লেটাৰেল ইনভাৰ্সন ঠিক আছে অৰ্থাৎ পাৰ্শ্বীয় বিলুমন হ'ব এতিয়া তিনিত চোৱা তিনি তোমালোকক দিছো শুদ্ধ নে শুদ্ধ লিখা ঠিক আছে ইয়াত কেইটামান উক্তি দি দিছে উক্তি কেইটা শুদ্ধ হয় নে শুদ্ধ লিখিবলৈ কৈছে চোৱা অদীপ্তিমান বস্তুৱে নিজে নিজৰ পোহৰ বিলায় অদীপ্তিমান বস্তুৱে নিজে নিজৰ পোহৰ নিবিলায় ঠিক আছে দীপ্তিমান বস্তুৱে নিজে নিজৰ পোহৰ বিলায় ঠিক আছে গতিকে এটো কি হ'ব এটো অশুদ্ধ হ'ব ঠিক আছে অদীপ্তিমান বস্তুৰ পোহৰেই নাথাকে নিজৰ পোহৰ নাথাকে ঠিক আছে গতিকে হিয়তে কেনেকৈ নিজে নিজৰ পোহৰ বিলাব পাৰিবনে নোৱাৰে গতিকে আমি কি লিখিব লাগিব অশুদ্ধ বুলি লিখিব লাগিব তোমালোকে অশুদ্ধ বুলি লিখি দিবা ঠিক আছে এডৰ তোমালোকে অশুদ্ধ বুলি লিখিবা তাৰ পিছত চোৱা পোহৰে সদায় সৰল ৰেখাত গতি কৰে হয়তো শুদ্ধ হয় তোমালোকে শুদ্ধ বুলি লিখিব লাগিব তাৰ পিছত দিছে পেৰিস্কোপ পোহৰৰ প্ৰতিফলন ধৰ্মৰ ওপৰত আধাৰিত ঠিক আছে এটো শুদ্ধ হয় তোমালোকে শুদ্ধ বুলি লিখিব লাগিব ঠিক আছে পেৰিস্কোপ তোমালোকে কেতিয়াবা দেখিছানে নাই যদি দেখা নাই মই স্ক্ৰিনত দি দিছো তাৰ পৰা চাইছে তোমালোকে দেখি ল'ব পাৰা চন্দ্ৰ দীপ্তিমান বস্তু নে নহয় কাৰণ চন্দ্ৰৰ নিজা পোহৰ নাই ঠিক আছে যিবিলাক বস্তু নিজা পোহৰ আছে হেবিলাক দীপ্তিমান হয় ঠিক আছে ওকে তো তোমালোকে লিখিব লাগিব অশুদ্ধ ঠিক আছে তো তোমালোকে এই ধুনিয়াকৈ চাইছে লিখি পেলাবা ঠিক আছে দীপ্তিমান বস্তুৱে নিজে নিজৰ পোহৰ বিলায় এটো অশুদ্ধ তাৰ পিছৰটো শুদ্ধ তাৰ পিছৰটো শুদ্ধ আৰু একেবাৰে হেখৰটো হৈছে তোমালোকৰ অশুদ্ধ ঠিক আছে হেখৰটো অশুদ্ধ হ'ব এটো ধুনিয়াকৈ লিখি লবা আৰু যোনে ইংলিছত লিখিছিল প্ৰথমটো হ'ব ফলছ তাৰ পিছৰটো ট্ৰু তাৰ পিছৰটো ট্ৰু আৰু একেবাৰে হেখৰটো আকৌ ফলছ ঠিক আছে এতিয়া চাৰিত চোৱা চাই তোমালোকক দিছে তলত দিয়াবোৰ মিলাই লিখা তোমালোকক এবিলাক মিলাই লিখিবলৈ দিছে ঠিক আছে চোৱা যিবোৰ বস্তুৱে তাৰ মাজেৰে পোহৰ পাৰ হৈ যাবলৈ দিয়ে হেবিলাক কি হেবিলাক হৈছে স্বচ্ছ বস্তু হয়নে গতিকে তোমালোকে এক নম্বৰটো 3 নম্বৰটোৰ সৈতে মিলাই দিবা ঠিক আছে এক নম্বৰটো মিলিব 3 নম্বৰটোৰ সৈতে ঠিক আছে এক নম্বৰটো তোমালোকে 3 নম্বৰটোৰ সৈতে মিলাই দিবা তাৰ পিছত দিছে চন্দ্ৰটো কি হয় চন্দ্ৰটো অদীপ্তিমান বস্তু হয় ঠিক আছে গতিকে চন্দ্ৰটো তোমালোকে
এইটো সৈতে মিলাই দিবা তাৰপিছত আছে যিবোৰ বস্তুৱে নিজে নিজৰ পোহৰ বিলাই সেইবিলাক হৈছে দীপ্তিমান বস্তু ঠিক আছে অৰ্থাৎ লুমিনাছ অবজেক্টছ হ'ব তাৰপিছত কোনো পৃষ্ঠৰ পৰা পোহৰ উভতি অহাকে আমি প্ৰতিফলন বুলি কওঁ অৰ্থাৎ ৰিফ্লেকশ্যন বুলি কওঁ ইংৰাজীত ঠিক আছে তো এতিয়া তোমালোকে মিলাবা 1 নম্বৰটো মিলিব 3 নম্বৰটোৰ সৈতে 2 নম্বৰটো মিলিব 4 নম্বৰটোৰ সৈতে 3 নম্বৰটো মিলিব তোমাৰ 1 নম্বৰটোৰ সৈতে আৰু 4 নম্বৰটো মিলিব ইয়াত 2 নম্বৰটোৰ সৈতে এদৰে মিলাবা আৰু ইংৰাজীত যোনজন লিখাইছিলে তোমালোকে এদৰে চাইছে মিলাই পেলাবা ঠিক আছে একেই হয় মিলাই পেলাবা হ'ব ঠিক আছে তো ষ্টুডেন্টস এতিয়া বলা ইয়াত দিয়া প্ৰশ্নটো কিটা আলোচনা কৰা আৰম্ভ কৰি দিও ঠিক আছে তোমালোকৰ কাৰণে প্ৰতিটো প্ৰশ্নৰ দুটো উত্তৰ লিখি থৈ দিছো ঠিক আছে যাৰ যোনটো লাগে লিখি লবা ঠিক আছে এটা শৰ্ট হয় একেবাৰে শৰ্ট হয় আৰু এটা অলপ লং হয় ঠিক আছে এতিয়া পাছত চোৱা পাছত তোমালোকক দিছে চিন্তা কৰা আৰু উত্তৰ দিয়া ইংলিছত কৈছে থিংক এণ্ড আনসাৰ তো চোৱা পাছৰ একত তোমালোকক দিছে কোনো এটা বস্তুৰ এটাতকৈ অধিক চাহ গঠন হ'ব পাৰেনে নিশ্চয় পাৰে তো যে প্ৰশ্ন আহিল যে কেতিয়া কোনো এটা বস্তুৰ এটাতকৈ বেছি চাহ গঠন হ'ব যেতিয়া বস্তুটোৰ পিনে এটাতকৈ বেছি উৎসৰ পৰা পোহৰ আহিব তেতিয়া সেই বস্তুটোৰ এটাতকৈ বেছি চাহ গঠন হ'ব ঠিক আছে ধৰি লোৱা কোনো এটা ৰুমত 4টা বাল্ব আছে ঠিক আছে 4টা চুকত 4টা বাল্ব আছে আৰু সেই ৰুমটোত তুমি থিয় হৈ আছা তেনে ক্ষেত্ৰত তোমাৰ 4টা চাহ গঠন হ'ব ঠিক আছে চাহৰ প্ৰতিবিম্ব সম্পূৰ্ণ বেলেগ বস্তু ঠিক আছে চাহৰ লগত তোমালোকে প্ৰতিবিম্বক নিমিলাবা হ'ব ওকে তো তোমালোকে উত্তৰটো লিখি লবা যে হয় পাৰে এটা বস্তুৰ ওপৰত একাধিক পোহৰৰ উৎসৰ পৰা যেনে এটা কোঠাত থকা কেইবাটাও ভালবৰ পোহৰ পৰিলে এটাতকৈ অধিক চাহ গঠন হ'ব পাৰে তোমালোকে এইটো ধুনীয়াকৈ লিখি লবা ঠিক আছে আৰু যদি তোমালোকে ইচ্ছা কৰা এইটো প্ৰশ্নটো আৰু সৰুকৈ লিখিব পাৰা মানে যাৰ যাৰ সৰুকৈ লাগে তোমালোকে এইদৰ সৰুকৈ লিখি লবা ঠিক আছে কাৰণ বহুতে কমেন্ট কৰি থাকে যে স্যাৰ প্ৰশ্নটোবিলাক আৰু সৰুকৈ লিখি দিয়ক ঠিক আছে ইয়াতটো বহুত সৰুকৈ মই লিখিছো ঠিক আছে তথাপিও যদি তোমালোকৰ আৰু সৰুকৈ লাগে এইটো লিখি ল'ব পাৰা হয় পাৰে একাধিক পোহৰৰ উৎস থাকিলে এটা বস্তুৰ এটাতকৈ অধিক চাহ গঠন হ'ব পাৰে ঠিক আছে তোমালোকে কিন্তু দুইটো উত্তৰ লিখিব নালাগে ঠিক আছে যাৰ সৰুটো লাগে সৰুটো লিখি ল'বা যাৰ ডাঙৰটো লাগে ডাঙৰটো লিখি ল'বা ঠিক আছে ওকে তো এতিয়া 1 নম্বৰৰ প্ৰশ্নটো ইংলিছত চাই লোৱা ইয়াত দিছে যে can an object have more than one shadow yes if there are multiple light sources an object will form more than one shadow ঠিক আছে এটো ধুনীয়াকৈ লিখি ল'বা তাৰ পিছত এটো প্ৰশ্নৰ উত্তৰ আৰু শৰ্টকৈ লিখিবলৈ হলে তোমালোকে এটো লিখি ল'ব পাৰা ঠিক আছে ওকে তো এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে যে চাহ এটা গঠন হ'বলৈ কি কি শৰ্তৰ প্ৰয়োজন চাহ এটা গঠন হ'বৰ কাৰণে মানে পোহৰৰ উৎস লাগিব তাৰ পিছত লক্ষ্য বস্তু এটা লাগিব অৰ্থাৎ এটা অবজেক্ট লাগিব ঠিক আছে তাৰ পিছত হেৰি হ'ব লাগিব পৰ্দা লাগিব ঠিক আছে অৰ্থাৎ যেটো পৃষ্ঠত ছাটো গঠন হ'ব এটো পৃষ্ঠ লাগিব ন তো তোমালোকে লিখিবা চাহ গঠন হ'বলৈ তলত দিয়া তিনিটা শৰ্তৰ প্ৰয়োজন প্ৰথমে পোহৰৰ উৎস লাগিবই ঠিক আছে যেনে টৰ্চ বাল্ব বা সূৰ্য ঠিক আছে পোহৰৰ এটা উৎস লাগিব তাৰ পিছত অস্বচ্ছ বস্তু এটা লাগিব ঠিক আছে যি পোহৰ পাৰ হৈ যোৱাত বাধা দিয়ে ঠিক আছে যেনেকৈ নেকি ইয়াত চোৱা জ্যামিতি বক্সটো আছে এই জ্যামিতি বক্সটো ইয়াত আছে ঠিক আছে তো ইফালৰ পৰা যদি মই টৰ্চ মাৰি দিও তেনেহলে কি হ'ব জানা জ্যামিতিটোৰ পিছফালে চাহ গঠন হ'ব কিয় গঠন হ'ব কাৰণ জ্যামিতিটো অস্বচ্ছ জ্যামিতিটোৰ মাজে যেতিয়া পোহৰ পাৰ হ'ব নোৱাৰিব তেতিয়া ইয়াত চাহ গঠন হ'ব পিছফালে ঠিক আছে গম পালা তো হেতুই মানে ঠিক আছে তো স্টুডেন্টস তোমালোকে উত্তৰটো হেতু ধুনীয়াকৈ লিখি লবা যে পোহৰৰ উৎস তাৰ পিছত অস্বচ্ছ বস্তু তাৰ পিছত পৰ্দা বা পৃষ্ঠ ঠিক আছে এটো তোমালোকে ধুনীয়াকৈ উত্তৰটো লিখি লবা হ'ব এদৰে তো ছাত্ৰছাত্ৰীসকল এইটো প্ৰশ্নটো যদি আৰু সৰুকৈ লিখিব বিচৰা এটো তোমালোকে লিখিব পাৰা এদৰে ঠিক আছে এটা বাক্যত লিখি দিব পাৰা যে চাহ গঠন হ'বলৈ এটা পোহৰৰ উৎস এটা অস্বচ্ছ বস্তু আৰু এখন পৰ্দা বা পৃষ্ঠৰ প্ৰয়োজন ঠিক আছে এটো ধুনীয়াকৈ তোমালোকে লিখি পেলাবা ঠিক আছে ষ্টুডেন্টস ওকে তো এতিয়া 2 নম্বৰৰ প্ৰশ্নটো এবাৰ ইংলিছত চাই লোৱা হোৱাট আৰ দা কন্ডিশনস নিডেড ফৰ এ শ্যাডো টু বি ফৰ্মড তো এট কন্ডিশন কেটা দিয়া আছে 3 things are needed to form a shadow first thing is a source of light second one is an opaque object third one is a screen ঠিক আছে এৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ আনসাৰটো লিখি লবা আৰু যোনে শৰ্টকৈ লিখিব বিচৰা তোমালোকে এটো লিখি লব পাৰা ঠিক আছে শৰ্টকৈ লিখিলেও তোমালোকে ফুল মাৰ্কে পাবা ঠিক আছে কাৰণ উত্তৰটো মানে প্ৰশ্নটোই তেনেকুৱা ঠিক আছে তোমালোকে যে বেকেটখিনি নিলিখা তথাপি কিন্তু হ'ব
ঠিক আছে তোমালোকে যাতে বুজি পোৱা সেইকাৰণে এইখিনি দিয়া হৈছে বাকি এইখিনি নিলিখিলে হ'ব ঠিক আছে তোমালোকে ইচ্ছা কৰিলে এনেকৈ শৰ্ট কৰি লিখি ল'ব পাৰা ঠিক আছে 3 things are needed to form a shadow ঠিক আছে সকলোৱে পাৰিলে এই শৰ্টটোৱে লিখি ল'বা এইটোৰ ক্ষেত্ৰত কিন্তু মাৰ্ক নাকাটে ঠিক আছে ফুল মাৰ্কস পাবা তোমালোকে ওকে এতিয়া তিনি তোমালোকক দিছে পোহৰৰ উৎস নোহোৱাকৈ আমি চাহ দেখা পামনে নাপাও পোহৰৰ উৎস যদি নাথাকে তেনেহলে আমি চাহ দেখা নাপাম কাৰণ কোনো এটা বস্তুৱে তেতিয়াই চাহ গঠন কৰিব যেতিয়া সেই বস্তুটোৱে মানে পোহৰ ব্লক কৰিব বা পোহৰক যেতিয়া হি বাধা দিব তেতিয়াই তাৰ পিছফালে কি হ'ব চাহ গঠন হ'ব ঠিক আছে গতিকে তোমালোকে লিখিবা নাই পোহৰৰ উৎস নোহোৱাকৈ চাহ দেখা পোৱা নাযায় আন্ধাৰত কোনো বস্তুৰ চাহ গঠন নহয় হ'ব এটো ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি পেলাবা ঠিক আছে তো সেম উত্তৰ এটো উত্তৰ যদি তোমালোকৰ পছন্দ হোৱা নাই যদি তোমালোকৰ এনেকুৱা লাগি আছে উত্তৰটো বহুত ডাঙৰ হৈ গ'ল তেনেহলে তোমালোকে এটো লিখি ল'ব পাৰা যে পোহৰৰ উৎস নোহোৱাকৈ চাহ গঠন হ'ব নোৱাৰে ঠিক আছে এটো লিখি ল'লে তোমালোকে ফুল মাৰ্কস পাবা তাৰ পিছত ইংলিছত চাই লোৱা 3 নম্বৰ প্ৰশ্নটো সো কি কৈছে যে can we see a shadow if there is no source of light তো তোমালোকে এটো লিখিবা আৰু ডাঙৰকৈ যদি নিলিখা তেনেহলে এটো সৰুকৈ লিখি ল'বা a shadow cannot form without a source of light ঠিক আছে এটো ধুনীয়াকৈ এটো হৈছে ডাঙৰ উত্তৰ আৰু এটো হৈছে সৰু উত্তৰ যাৰ যোনটো লাগে লিখি ল'বা ঠিক আছে পাৰিলে তোমালোকে ডাঙৰটোৱে লিখিবা হ'ব আৰু যদি অসুবিধা হয় তেনেহলে তোমালোকে সৰুটো লিখি পেলাবা ঠিক আছে ওকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া চাই তোমালোকক দিছে যে ধৰা হল তোমাৰ এটা ৰঙা আৰু এটা নীলা বাল্ব আছে দুয়োটা বাল্বৰ সুইচ অন কৰা যদি তুমি ৰঙা বাল্বটোৰ সন্মুখত এটা বস্তু ৰাখা তেন্তে চাটোৰ ৰং কি হ'ব নীলা বাল্বটোৰ সন্মুখত বস্তুটো ৰাখিলে চাটোৰ ৰঙৰ কিবা পৰিৱৰ্তন হ'বনে কেতিয়াও নহয় কাৰণ চা গঠন হ'বৰ কাৰণে বস্তুৰ ৰঙৰ কোনো প্ৰয়োজন নাই ঠিক আছে লাগিলে বস্তুটো যিকোনো ৰঙৰ হোক চা গঠন হ'বই ঠিক আছে যদি ই পোহৰক বাধা দিয়ে ঠিক আছে বা পোহৰ যদি ব্লক কৰি দিয়ে তেনেহলে চা গঠন হ'বই ঠিক আছে গতিকে তোমালোকে উত্তৰটো এটো লিখিব পাৰা যে চাটোৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয় দুইটা ক্ষেত্ৰতে চাটো কলা হ'ব পোহৰৰ ৰং যিয়েই নহওক কিয় বস্তুটোৱে পোহৰ বাধা দিয়াৰ বাবে চাৰ সৃষ্টি হয় হে চা সদায় কলা হয় ঠিক আছে ওকে তো তোমালোকে জনে ডাঙৰকৈ লিখি আছিলা ডাঙৰকৈ লিখি ল'বা আৰু যাৰ যাৰ সৰুকৈ লাগে এটো তোমালোকে সৰুকৈ লিখি পেলাবা ঠিক আছে এডৰে চাটোৰ ৰঙৰ কোনো পৰিৱৰ্তন নহয় দুইটা ক্ষেত্ৰতে চাটো কলা হ'ব পোহৰৰ ৰং যিয়েই নহওক কিয় চা সদায় কলাই হ'ব ঠিক আছে এতিয়া 4 নম্বৰ প্ৰশ্নটো এবাৰ ইংলিছত চাই লোৱা ঠিক আছে চালা তো উত্তৰটো তোমালোকে এটো লিখি ল'বা ঠিক আছে ডাঙৰ উত্তৰটো এটো হয় ইয়াত আনসাৰটো দুবাৰ আহি গ'ল হা তোমালোকে এটা আনসাৰ কাটি পেলাবা ঠিক আছে তোমালোকে মানে এইখিনি কাটি পেলাবা ঠিক আছে এর উত্তৰটো দুবাৰ আহি গৈছে এটা উত্তৰ তোমালোকে কাটি দিবা আৰু এটা লিখিবা এটা লিখিলে হ'ব ঠিক আছে তোমালোকে এডৰে চাই ইয়াৰ পৰা লিখি ল'বা আৰু জনে সৰুকৈ লিখিছিলা এটো সৰুকৈ লিখি পেলাবা ঠিক আছে যাৰ ডাঙৰটো লাগে ডাঙৰটো লিখিবা যাৰ সৰুটো লাগে সৰুটো লিখিবা ঠিক আছে এতিয়া পাছত তোমালোকক দিছে যে এম্বুলেন্স এখনৰ সন্মুখত এম্বুলেন্স শব্দটো কিয় উলটাকৈ লিখা থাকে ঠিক আছে তোমালোকে চাবা গাড়ীৰ দুই সাইডে দাপুন লগোৱা থাকে বা মিৰৰ লগোৱা থাকে ঠিক আছে গাড়ী চালকে হি মিৰৰ বিলাকত চাই পিছফালে কেনেকুৱা গাড়ী আহি আছে ঠিক আছে গাড়ীটো কিমান স্পিডত আহি আছে কোনটো সাইডত আহি আছে এইবিলাক চাই নিৰাপদে গাড়ী চলাই থাকে ঠিক আছে তো তোমালোকে জানাই যে এম্বুলেন্সৰে মানে ৰোগীক অনানিয়া কৰা হয় গতিকে এম্বুলেন্সক আমি সাইড দিব লাগে ঠিক আছে বাকি গাড়ীবিলাক এম্বুলেন্সক সাইড দিব লাগে ঠিক আছে এমাৰ্জেন্সিৰ কাৰণে গতিকে এম্বুলেন্স গাড়ীবিলাক যদি এম্বুলেন্স বুলি এনেকৈ ভাগ কৰি যদি লিখি থৈ দিয়ে তেনেহলে কি হ'ব জানা এই যে মিৰৰত বা দাপুনত যেতিয়া গাড়ী চালকজনে মানে এম্বুলেন্সটোৰ আগৰ গাড়ী চালকজনে যেতিয়া চাব তেতিয়া এম্বুলেন্স বানানটো পঢ়িব নোৱাৰিব ঠিক আছে কাৰণ দাপুনত কি হয় বস্তুবিলাক মানে পাৰ্শ্বীয়ভাৱে উলুটা দেখা যায় ঠিক আছে সেই কাৰণে ইয়াক উলুটাকৈ লিখা থাকে মানে এম্বুলেন্স শব্দটো উলুটাকৈ লিখা থাকে ঠিক আছে তেতিয়া গাড়ী চালকে ধুনীয়াকৈ পঢ়িব পাৰে পিছফালে এম্বুলেন্স আছে বুলি হ'ব তো তোমালোকে এটো ধুনীয়াকৈ উত্তৰটো লিখি পেলাবা যে এম্বুলেন্সৰ আগত থকা গাড়ী চালকে নিজৰ দাপনত যাতে এম্বুলেন্স শব্দটো পোনকৈ পঢ়িব পাৰে আৰু জৰুৰীভাৱে বাট এৰি দিব পাৰে তাৰ বাবে শব্দটো উলুটাকৈ লিখা থাকে ঠিক আছে জনে আৰু সৰুকৈ লিখিব বিচৰা এটো তোমালোকে লিখি পেলাব পাৰিবা ঠিক আছে একে কথা একেই হয় ইয়াত অলপ সৰুকৈ লিখা হৈছে ইয়াত অলপ ডাঙৰকৈ লিখা হৈছে যাৰ যোনটো লাগে লিখি ল'বা ঠিক আছে আগত থকা গাড়ী চালকে দাপুনত যাতে এম্বুলেন্স শব্দটো পোনকৈ পঢ়ি সহজে বাট এৰি দিব পাৰে তাৰ বাবে উলুটাকৈ
লিখা থাকে ঠিক আছে আৰু ছাত্ৰ-ছাত্ৰীসকল ইমান দিন তোমালোকৰ কাৰণে মই এটা উত্তৰ আনিছিলোঁ ঠিক আছে বহুতে তেনেকৈ ভাল পাইছে বহুতে আকৌ ভাল পোৱা নাই কাৰণ বহুতো সৰু সৰুকৈ লাগে সেইকাৰণে মই এইদৰে লিখি আনিছোঁ যদি তোমালোকৰ আগৰ দৰেই লাগে ঠিক আছে অনলি এটা আনসাৰ লাগে তেনেহ'লে তোমালোকে মোক কমেণ্ট কৰিবা মই অনলি এটা আনসাৰ লিখি আনিম ঠিক আছে কাৰণ এনেকৈ লিখোতে তোমালোক কনফিউজ হৈ যোৱা যে কোনটো আনসাৰ লিখিবা ঠিক আছে সৰুটো লিখিবা নে ডাঙৰটো লিখিবা ঠিক আছে পৰাপক্ষত তোমালোকে ডাঙৰটোৱে লিখিবা ঠিক আছে কিন্তু যদি তোমালোকৰ বেছি অসুবিধা হৈ যায় তেনেহ'লে সৰুটো লিখিবা ঠিক আছে সৰুটো লিখিলে মানে কেতিয়াবা মাৰ্ক কাটাৰ চান্স থাকে ঠিক আছে হাফ বা 1 তোমালোকৰ মেম্বাৰ টিচাৰ যদি অলপ ষ্ট্ৰিক্ট আছে তেনেহ'লে 1 বা হাফ কাটি দিব পাৰে কিন্তু এনে কাটিব নালাগে কাৰণ ধুনীয়াকৈ উত্তৰবিলাক ধুনীয়াকৈ লিখা হৈছে ঠিক আছে তথাপি তোমালোকে পাৰিলে ডাঙৰটো লিখিবলৈ চেষ্টা কৰিবা হ'ব ঠিক আছে তো এতিয়া পৰৱৰ্তী প্ৰশ্নটো চোৱা সেম প্ৰশ্ন ইংলিছত এবাৰ চাই লোৱা এটো প্ৰশ্ন উত্তৰটো তোমালোকে এটো লিখিবা উত্তৰটো আৰু সৰু উত্তৰটো তোমালোকে এৰো লিখি পেলাবা ঠিক আছে আকৌ এবাৰ দেখাই দিছো মই এটো প্ৰশ্ন এটো ডাঙৰ উত্তৰ আৰু এটো সৰু উত্তৰ ঠিক আছে এতিয়া 6 নম্বৰত চোৱা 6 নম্বৰত দিছে ৰাতি চন্দ্ৰটো উজ্জ্বল দেখা যায় সেইভাবে আমি চন্দ্ৰক দীপ্তিমান বস্তু বুলি ক'ব পাৰোনে নোৱাৰো এতিয়া প্ৰশ্ন আহিল যে চন্দ্ৰটো আমি ৰাতি উজ্জ্বল দেখা পাওঁ তথাপি আমি চন্দ্ৰক কিয় দীপ্তিমান বস্তু বুলি ক'ব নোৱাৰো কাৰণ চন্দ্ৰই নিজৰ পোহৰ মানে আমালৈ ট্ৰান্সফাৰ নকৰে বা নিজৰ পোহৰ বিলাব নোৱাৰে চন্দ্ৰ যে উজ্জ্বল হৈ থাকে কিহৰ কাৰণে জানা সূৰ্যৰ কাৰণে সূৰ্যৰ পোহৰ যেতিয়া চন্দ্ৰত পৰে তেতিয়া চন্দ্ৰটো উজ্জ্বল হৈ উঠে ঠিক আছে অৰ্থাৎ চন্দ্ৰৰ পোহৰ নহয় চন্দ্ৰৰ পোহৰ সূৰ্যৰ পোহৰহে ঠিক আছে গতিকে তোমালোকে লিখিবা চন্দ্ৰৰ নিজা পোহৰ নাই ই কেৱল সূৰ্যৰ পোহৰ প্ৰতিফলিতহে কৰে হে চন্দ্ৰক অদীপ্তিমান বস্তু বুলিহে কোৱা হয় ঠিক আছে এইটো প্ৰশ্নটো আৰু সৰুকৈ লিখিব যদি বিচৰা তেনেহ'লে তোমালোকে এডো লিখি দিব পাৰা ঠিক আছে দুইটাৰ ক্ষেত্ৰতে তোমালোকে কিন্তু ফুল মাৰ্কসে পাবা ঠিক আছে কাৰণ ইয়াটো ধুনীয়াকৈ লিখা হৈছে ঠিক আছে এটোতকৈ অলপ সৰু হয় এটো মানে 4-5টা মান শব্দ কম আছে আৰু এটো ঠিক আছে চন্দ্ৰৰ নিজা পোহৰ নাই ই কেৱল সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰে হে ই দীপ্তিহীন বস্তু অৰ্থাৎ অদীপ্তিমান বস্তু ঠিক আছে এডো লিখি পেলাবা তোমালোকে হ'ব ঠিক আছে এতিয়া 6 নম্বৰ প্ৰশ্নটো এবাৰ ইংৰাজীত তোমালোকে এবাৰ চাইছে লিখি লোৱা ঠিক আছে জনে ইংলিছত লিখাইছিল ইংৰাজীত লিখি লোৱা ঠিক আছে এটো হৈছে ইংৰাজীত ডাঙৰ উত্তৰটো আৰু এটো হৈছে ইংৰাজীত সৰু উত্তৰটো ঠিক আছে No, the moon is non-luminous because it does not make its own light. It only reflects sunlight. হ'ব এটো লিখিবা এটো ডাঙৰ উত্তৰ আৰু এটো সৰু উত্তৰ এতিয়া হাতত তোমালোকক দিছে যে ধৰা হল তুমি আন্ডাৰ কোঠা এটাত আছা কোঠাটোৰ বস্তুবোৰ তুমি দেখা পাবানে কেতিয়াও নাপাবা কাৰণ বস্তু এটা দেখিবৰ কাৰণে বস্তুটোত পোহৰ পৰিব লাগিব যিকোনো লাগিলে যিকোনো উৎসৰ পৰা পোহৰ পৰক বস্তুটোত পোহৰ পৰিব লাগিব ঠিক আছে কোনো এটা বস্তু যেতিয়া পোহৰ পৰিব হে পোহৰ যেতিয়া আমাৰ চকুলৈ প্ৰতিফলিত হৈ আহিব তেতিয়া হে বস্তুটো দেখিবলৈ পাম ঠিক আছে কোঠাটোৰ বাহিৰত পোহৰ থাকিলে বাহিৰৰ বস্তুবোৰ দেখা পাবানে নিশ্চয় পাবা কিয় পাবা কাৰণ বাহিৰৰ বস্তু যেহেতু পোহৰ আছে গতিকে তাৰ পৰা পোহৰ আহি আমাৰ চকুত সোমাব আৰু আমি বাহিৰৰ বস্তুবোৰ দেখা পাম ঠিক আছে গতিকে তোমালোকে উত্তৰটো এডো লিখিবা যে আন্ডাৰ কোঠাৰ ভিতৰৰ বস্তুবোৰ দেখা পোৱা নাযাব কিন্তু বাহিৰত পোহৰ থাকিলে বাহিৰৰ বস্তুবোৰ দেখা পোৱা যাব কাৰণ কোনো বস্তু দেখিবলৈ হলে সেই বস্তুৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ চকুলৈ আহিব লাগিব ঠিক আছে এডো ধুনীয়াকৈ লিখিবা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মোক কমেন্ট কৰিবা ঠিক আছে তোমালোকৰ এইদৰে দুটা প্ৰশ্নটো লাগিব নে আগৰ দৰে এটা প্ৰশ্ন উত্তৰে লাগিব তেনে তোমালোকে মোক কমেন্ট কৰি জনাবা ঠিক আছে ওকে তো এটো হৈছে ডাঙৰ উত্তৰ আৰু এটো হৈছে সৰু উত্তৰ ঠিক আছে তোমালোকৰ যোনটো লাগে লিখি লোৱা যাৰ যোনটো লাগে লিখি লোৱা এতিয়া কাম কৰা 7 নম্বৰ প্ৰশ্নটো ইংৰাজীত চাইছে লিখি লোৱা আৰু উত্তৰটো ইয়াৰ পৰা চাইছে লিখি লোৱা এটো 7 নম্বৰ প্ৰশ্নটোৰ ডাঙৰ উত্তৰ হয় আৰু এটো সৰু উত্তৰ হয় যাৰ যোনটো লাগে লিখি লোৱা ঠিক আছে এতিয়া আঠত তোমালোকক দিছে আকাশত উৰি থকা বিমান এখনৰ ছা আমি কিয় দেখা নাপাও তো ইয়াৰ উত্তৰ তোমালোকে এটো লিখিবা যে বিমানখন মাটিৰ পৰা বহুত ওপৰত থকাৰ বাবে ইয়াৰ ছাটো মাটিত পৰা আগতেই চাৰিওফালৰ পোহৰৰ বাবে বিলীন বা নাইকিয়া হৈ যায় সেইভাবে আমি বিমানৰ ছা দেখা নাপাও ঠিক আছে বিমান যেটো বহুত ওপৰত উৰে আৰু মাটি বহুত তলত সেই কাৰণে মানে পোহৰে মানে হেৰি কৰি দিয়ে নাইকিয়া কৰি দিয়ে মানে বিমানৰ হেৰি শ্যাডো বা তোমালোকে লিখিব পাৰা ছা ঠিক আছে হ'ব ঠিক আছে ইয়াৰ পৰা চাইছে লিখি লবা ধুনীয়াকৈ এটো হৈছে ডাঙৰ উত্তৰ আৰু এটো হৈছে সৰু উত্তৰ যাৰ যোনটো লাগে লিখি লোৱা ঠিক আছে এতিয়া 8 নম্বৰ প্ৰশ্নটো ইয়াৰ পৰা চাইছে লিখি লোৱা এটো হৈছে ডাঙৰ উত্তৰ আৰু এটো হৈছে সৰু উত্তৰ যাৰ যোনটো লাগে লিখি লোৱা ঠিক আছে ওকে
এতিয়া 9 নম্বৰত চোৱা 9 নম্বৰ তোমালোকক দিছে পিনহোল কেমেৰাৰ নীতি কি পিনহোল কেমেৰাৰে সৃষ্টি হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যবোৰ কি কি ঠিক আছে তোমালোকে কেতিয়াবা পিনহোল কেমেৰা দেখিছানে যদি দেখা নাই মই স্ক্ৰিনত দি দিছো তাৰ পৰা চাইছে দেখি ল'ব পাৰা কিন্তু তোমালোকে কিতাপটো পঢ়িবা কিতাপত ধুনীয়াকৈ দিয়া আছে ঠিক আছে গতিকে এটোৰ কাৰণে এটো হৈছে ডাঙৰ উত্তৰটো ঠিক আছে নীতি পিনহোল কেমেৰা পোহৰে সদায় হৰল দেখাত গতি কৰে এই নীতিৰ ওপৰত ভিত্তি কৰি কাম কৰে ঠিক আছে প্ৰতিবিম্বৰ বৈশিষ্ট্য মই লিখিবলৈ দিছে তো প্ৰতিবিম্বৰ বৈশিষ্ট্য একেটা প্ৰতিবিম্বটো সদায় উলুটা হয় এই বস্তুটোৰ দৰেই একে ৰঙৰ হয় তাৰ পিছত ই এটা প্ৰকৃত প্ৰতিবিম্ব এটো তোমালোকে লিখিবা জুনি তোমালোকে হেৰি কৰি আছিলা শৰ্ট কৰি লিখিছিলা এটো লিখি পেলাবা বেছি শৰ্ট নহয় অলমোস্ট সেমই হয় ঠিক আছে তোমালোকে এটো লিখিলে ফুল মাৰ্ক পাবা আৰু এটো লিখিলে তোমালোকে ফুল মাৰ্ক পাবা ঠিক আছে যাৰ যোনটো পছন্দ হয় তোমালোকে নিজৰ পছন্দ মতে লিখি লবা ঠিক আছে তো এটো হৈছে 9 নম্বৰৰ প্ৰশ্ন ইংলিছত এটো হৈছে ডাঙৰ উত্তৰ 9 নম্বৰৰ ইংৰাজীত ঠিক আছে লিখি লোৱা যাৰ ডাঙৰটো লাগে আৰু যাৰ সৰুটো লাগে তোমালোকে সৰুটো এবাৰ চাইছে লিখি লবা হ'ব ঠিক আছে এতিয়া 10 নম্বৰ প্ৰশ্নটো চোৱা আই থিংক এটোই তোমালোকৰ লাষ্ট কোৱেশ্চন হয় চোৱাচোন ইয়াত দিছে মিনাই এখন সমতল দাপনৰ সন্মুখত 6 মিটাৰ দূৰত্বত থিয় হৈ আছে দাপনৰ পিনে 1 মিটাৰ আগবাঢ়ি গলে মিনা আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্ব কিমান হ'ব তো ইয়াত তোমালোকে চোৱা ধৰি লোৱা এটো দাপন হয় ঠিক আছে ইয়াত মিনা প্ৰথমে আছিল এইখিনি দূৰত্ব আছিল কিমান 6 মিটাৰ ঠিক আছে তাৰপিছত মিনাই কি কৰিছে 1 মিটাৰ আগুৱাই গৈছে ঠিক আছে সাপোজ এইখিনিতে আহি গৈছে এটো এতিয়া ধৰি লোৱা এটো মিনা হয় ঠিক আছে এতিয়া এইখিনি দূৰত্ব কিমান হ'ব 5 মিটাৰ প্ৰতিবিম্বটো কোড গঠন হ'ব এই দাপনটোৰ পৰা মিনা যিমান আঁতৰত আছে প্ৰতিবিম্বটো সিমান আঁতৰতে দাপনৰ পিছফালে গঠন হ'ব অৰ্থাৎ দাপনৰ পিছফালে 5 মিটাৰ আঁতৰত গঠন হ'ব ঠিক আছে এতিয়া 5 মিটাৰ আৰু 5 মিটাৰ কি মিটাৰ 10 মিটাৰ হয়নে এটোৰ পৰা মিনাৰ পৰা প্ৰতিবিম্বৰ মাজৰ দূৰত্ব কিমান 10 মিটাৰ তোমালোকে লিখি দিব লাগিব ঠিক আছে তোমালোকে এটো ধুনীয়াকৈ লিখিবা 1 মিটাৰ আগবাঢ়ি যোৱাৰ পিছত দাপনৰ পৰা মিনাৰ দূৰত্ব হ'ব 5 মিটাৰ সমতল দাপনৰ নিয়ম অনুসৰি প্ৰতিবিম্ব দাপনৰ পৰা 5 মিটাৰ দূৰত্বতে গঠিত হ'ব ঠিক আছে গতিকে মিনা আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্ব বা মুঠ দূৰত্ব 5 + 5 কিমান 10 মিটাৰ তো 10 মিটাৰ ঠিক আছে এটো লিখিবা আৰু জুনি সৰুকৈ লিখিছিলা তোমালোকে এটো ধুনীয়াকৈ লিখি দিবা ঠিক আছে এডৰে আৰু তোমালোকে ইচ্ছা কৰিলে এটো লিখিব পাৰা যে মিনা এইখিনি গতিকেটো এৰি দিয়া ঠিক আছে মিনা আৰু প্ৰতিবিম্বৰ মাজৰ মুঠ দূৰত্ব 5 + 5 = 10 মিটাৰ এইখিনি লিখিলে আৰু বেছি ভাল হ'ব ঠিক আছে আৰু এইখিনি লিখিলেও যে নহব তেনেকুৱা নহয় তোমালোকে অনলি এডৰে লিখি দিলেও হৈ যাব ঠিক আছে ওকে তোমালোকৰ ইচ্ছা তো সেম কোৱেশ্চন ইংলিছত দিছে লিখি লোৱা ঠিক আছে এটো উত্তৰ হয় এটো ডাঙৰ উত্তৰ হয় আৰু এটো সৰু উত্তৰ হয় 10 মিটাৰস ঠিক আছে যাৰ যোনটো লাগে লিখি লোৱা হ'ব ওকে হেতু লাষ্ট কোৱেশ্চন নাছিলে দেখোন ঠিক আছে তোমালোকক এটো চেপ্টাৰত হেৰি কৰিছে 11টা কোৱেশ্চন দিছে 11 নম্বৰ লৈকে আছে ঠিক আছে তো 11 নম্বৰ প্ৰশ্নটো এবাৰ চাই লোৱাচোন 11 নম্বৰ প্ৰশ্নটো হৈছে যে তলৰ বস্তু বা পদাৰ্থবোৰক স্বচ্ছ অস্বচ্ছ ইহত স্বচ্ছ দীপ্তিমান বা অদীপ্তিমান হিচাপে শ্ৰেণী বিভাজন কৰা ঠিক আছে ইয়াত কেইটামান বস্তু নাম দি আছে এই বস্তুবিলাকৰ কোনবিলাক স্বচ্ছ হয় কোনবিলাক অস্বচ্ছ হয় কোনবিলাক দীপ্তিমান কোনবিলাক অদীপ্তিমান হয় ক'ব লাগে তো এটো কাৰণে এটা উত্তৰ লিখিছো হেতু কাৰণে দুটা উত্তৰ লিখিব নোৱাৰে ঠিক আছে তোমালোকে এবাৰ চাইছে ধুনীয়াকৈ লিখি ল'ব পাৰা এখন দাপন কি হয় অস্বচ্ছ হয় আৰু অদীপ্তিমান হয় ঠিক আছে এটুকুৰা কাঠ অস্বচ্ছ হয় আৰু অদীপ্তিমান হয় ঠিক আছে কলি যুক্ত কাচ ইখত স্বচ্ছ কাৰণ ইয়াৰ মাজেৰে পোহৰ সম্পূৰ্ণৰূপে পাৰ হ'ব নোৱাৰে ঠিক আছে আৰু ই অদীপ্তিমান হয় ঠিক আছে এটুকুৰা হিল কি হয় অস্বচ্ছ হয় আৰু অদীপ্তিমান হয় সূৰ্যটো অস্বচ্ছ হয় কিন্তু দীপ্তিমান হয় টিউবলাইট অস্বচ্ছ হয় কিন্তু দীপ্তিমান হয় এখন সিডি অস্বচ্ছ হয় কিন্তু অদীপ্তিমান হয় এখন এলুমিনিয়ামৰ পাত অস্বচ্ছ অদীপ্তিমান ঠিক আছে জোনাকি পৰুৱা কি হয় অস্বচ্ছ হয় কিন্তু দীপ্তিমান হয় কাৰণ নিজৰ পোহৰ বিলাব পাৰে ঠিক আছে এটো ধুনীয়াকৈ তোমালোকে লিখি লবা তো সেম প্ৰশ্ন তোমালোকক ইংৰাজীত দিছে প্ৰশ্নটোৰ পৰা চাইছে লিখিবা আৰু উত্তৰটো তোমালোকে এটো ধুনীয়াকৈ লিখি পেলাবা ঠিক আছে এটো ধুনীয়াকৈ লিখিবা চাইবা লাগিলে স্ক্ৰিনশ্বট এটা লৈ ল'ব পাৰা ঠিক আছে হল আকৌ এবাৰ দেখাই দিছো লাগিলে স্ক্ৰিনশ্বট লৈ লোৱা ঠিক আছে ওকে ডান তো মৰমৰ ছাত্ৰছাত্ৰীসকল ভিডিওটো চাই তোমালোকক কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাবা হাও তোমালোকৰ দুটা উত্তৰ লাগিব নে এটা উত্তৰ দিলে হ'ব মোক কমেন্ট কৰি জনাবা ঠিক আছে
আৰু পৰৱৰ্তী কোনটো চেপ্টাৰৰ ভিডিও লাগে হেতু তোমালোকে মোক কমেন্ট কৰিবা তোমালোকৰ কমেন্ট মতে মই ভিডিও বনাম বহুতে কমেন্ট কৰিছিলে 6 নম্বৰ চেপ্টাৰৰ ভিডিও লাগে সেই কাৰণে আগতে 6 নম্বৰ চেপ্টাৰৰ ভিডিও বনাইছো ঠিক আছে গতিকে তোমালোকৰ নেক্সট কোনটো চেপ্টাৰৰ ভিডিও লাগে তোমালোকে মোক কমেন্ট কৰিবা ঠিক আছে তো এইটো চেপ্টাৰৰ ভিডিও চাবৰ কাৰণে 5 নম্বৰ চেপ্টাৰৰ ভিডিও চাবৰ কাৰণে ডেসক্ৰিপচনত দিয়া লিংকটো তোমালোকে ক্লিক কৰিব পাৰা আৰু বিজ্ঞানৰ যিকোনো ভিডিও চাবৰ কাৰণে প্লেলিষ্ট চেক কৰিব পাৰা ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল পৰৱৰ্তী ভিডিওত আকৌ লগ পাম আজিৰ ভিডিও সকলোকে চাবৰ বাবে তোমালোক সকলোকে বহুত 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 ধন্যবাদ